দাগকেইটা চাফা কৰিলে বিকাশৰ কাটমাৰ আগত লোকক কোৱাৰ আগত নিজৰ কণ্টেণ্ট ঠিক কৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইউটিউব জগতৰ দুটা খবৰ লৈ আহিছোঁ। প্ৰথমটো হ'ল নিপু বেতাল আৰু বিকাশ চেত্ৰী ৰিলেটেড। আফ্ৰিকান ভালুকৰ এটা ভিডিঅ'ত কিছু অংশত বেতালে বিকাশ চেত্ৰীক অলপ ট্ৰল কৰা দেখা গৈছিল। তাৰে পিছত সেই ভিডিঅ'টোত প্ৰায় 16টা ফেক একাউণ্টেৰে তথা স্পেম কমেণ্ট দি বেতালৰ বিষয়ে কিছু বেয়া কথা কৈছিল। তাৰে পিছত বেতালে কি ক'লে শুনো আহা। আৰু আমাৰ মানে হেৰি যাওঁতে 3000 কমেণ্ট দিয়া নাই। আমি মানে কেৰেনাত যাওঁতে দাগকেইটা চাফা কৰিলে বিকাশৰ কাটমাৰ আগত লোকক কোৱাৰ আগত নিজৰ কণ্টেণ্ট ঠিক কৰে। বিকাশৰ আগত তহঁতৰ একো অকাত নাই। দাগকেইটা চাফা কৰিলে বিকাশক কোৱাৰ আগত লোকক কোৱাৰ আগত নিজৰ কণ্টেণ্ট ঠিক কৰ। তহঁতি অকল লোকৰ পিছত পৰি চিপ কণ্টেণ্ট। বিকাশ দাৰ আগত তহঁতৰ অকাতে নাই। দাগকেইটা চাফা কৰিল লোকৰ কণ্টেণ্ট, তহঁতি আকৌ বিকাশৰ আগত মানে গাইজ প্ৰায় 1600 কমেণ্ট আছে, ছেম লাইন ছেম কথা, আৰু গোটেই গীতেই বট মানে একচুৱেলি মানে এইটো ফেক একাউণ্টছ বুলি ক'ব পাৰি। বট মানে তো 460টা কমেণ্ট লাইন একে লিখছি আৰু প্লাছ 1600টা কমেণ্ট 400 বাৰকৈ দিছে ৰাতি আপোনাৰ 12টা মানৰ পিছত 30 মিনিটৰ ভিতৰত 1600 কমেণ্ট। আৰু এইটো মই গম নাপাওঁ কোনোবা প্লেনিং কৰি দিছি না কোনোবা কিবা গ্ৰুপত মেছেজ দি কিনে দিছি না কিবা কাৰণতে দিছি। মানে একে কমেণ্ট একেটা লাইনে কপি পাছ কৰি 1600টা একাউণ্টছৰ পৰা একেলগে দিছি। তো ভালে লাগছে, একো নাই। প্লাছ মই যিটো কথা কৈছিলোঁ মিটআপৰ কথাটো, মই এটা ধেমালি সুত কৈছিলোঁ আৰু মই এটা এক্সিডেণ্ট দেখা পাইছিলোঁ মিটআপত। আজি মিটআপ কৰি থাকোঁতে এটা এক্সিডেণ্ট হৈ 2জন ল'ৰা পৰি গৈছিল। সেইকাৰণে মই সৰু ল'ৰাজনক কৈছিলোঁ যে বাবু লাহে আমি কোনো মিটআপ দিয়া নাই। যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইচ্ছা আছে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো থাকিব, চাই ল'ব। বন্ধুসকল, দ্বিতীয় খবৰটো হৈছে মুস্তাফিজুৰ ৰহমানৰ নতুন ইউটিউব চেনেল ভাইটি মিউজিক কোম্পানী নিউ নামৰ ইউটিউব চেনেলটোৱে মাত্ৰ 16টা ভিডিঅ'ত 2 লাখ প্লাছ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে।